পানীৰিক যেহেতু মোক প্ৰক্ষেপ কৰিলে গতিকে সবকৈ লৈ আগবাঢ়ি যাওঁ আৰু মোৰ লক্ষ্যটো হ'ল যে যিকোনো প্ৰকাৰে আমাৰ পানীৰিৰ মানে সমষ্টি আমি উন্নত কৰিব লাগে, ডেভেলপ কৰিব লাগে আৰু ডেভেলপ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ যিবিলাক পৰিকল্পনা আছে সেই পৰিকল্পনাৰ আধাৰত যিমানবোৰ আঁচনি আছে আমাৰ পানীৰিটো হ'ব লাগে আৰু সেইটো যদি হ'ব লাগে আমি সক্ৰিয়ভাৱে সবে মিলি পেলাই লাগি যাব লাগে। গতিকে সেই হিচাপে মোৰ সেইটোৱে যে এইবাৰ যিকোনো প্ৰকাৰে ইলেকশ্যনটো জিকিমে কিন্তু পানীৰি অঞ্চল ডেভেলপ কৰিম নাম্বাৰ 1। ইয়াৰ বাদেও অসমখনৰ উন্নয়নৰ কথা আছে, সেইবিলাকত আমি একেলগে পানীৰি ৰাইজেও মানে মিলি যাম আৰু আমি ৰাজ্য হিচাপে উন্নয়নৰ ক্ষেত্ৰত মানে একেলগে আমি আগভাগ লৈ যাম। কিন্তু আমি দেখিছোঁ মানে আপোনাৰ মিত্ৰ দল UPPLৰ পৰা কিন্তু তেওঁলোকে তীব্ৰ প্ৰতিবাদ জনাইছে। এই ক্ষেত্ৰত UPPLে প্ৰতিবাদ জনোৱা নাই। UPPLৰ প্ৰাৰ্থী প্ৰত্যাশী আছিলে, তেওঁৰ দুখ পোৱাটো স্বাভাৱিক। তেওঁ যিহেতু ৰাজনীতি কৰিছে, এটা বিধায়ক হোৱাৰ এটা সপোন আছিলে, কিন্তু হঠাৎকৈ বিজেপিক চিটটো এৰি দিয়াৰ কাৰণে তেওঁ দুখ পাইছে। সেইবিলাক স্বাভাৱিকভাৱে মানে হয়, কিন্তু UPPL হিচাপে আমাৰ বিজেপিৰ লগত একেলগে বুজাপৰাটি আছে আৰু একেলগে ইলেকশ্যন খেলিব আৰু এতিয়া মই UPPLৰ লগতে আমি একেলগে আৰু ইলেকশ্যন ষ্ট্ৰেটেজি এই মিটিং হ'ব, আপোনালোকে গমেই পাব। গতিকে তাত আৰু পানীৰিত তেনেকুৱা ধৰণৰ এলায়েন্সৰ মাজত কোনো আপোনাৰ ক'বাত মোট বিৰোধ নাই। গতিকে UPPL BJP একেলগে কাম কৰিব। কিন্তু তথাপিও তেখেতলোকে কৈছে যে মানে কোকৰাঝাৰে মানে পানীৰি সমষ্টিৰ যিখিনি UPPL কৰ্মী নেতা আছে তেখেতসকলক মানে ৰাজনৈতিকভাৱে তেখেতসকলক ধ্বংস কৰা এটা ষড়যন্ত্ৰ কৰা বুলি মই তাকে কৈছোঁ। সেই বিষয়টো পাৰ্টীয়ে কোৱা নাই, কোনোবা পাৰ্টি কৰা এজন দুজন ব্যক্তিয়ে নিজে যিটো মানে ভাবিছে অনুভৱ কৰিছে সেই কথাটো কৈছে। মই কৈছোঁ নিৰ্বাচনটোত সেইটো স্বাভাৱিক দুখ পোৱাটো। এটা ইলেকশ্যন খেলিম কৈ আছিলে, তো এতিয়া ইলেকশ্যনে নেখেলা হৈ গ'ল পাৰ্টিটো। গতিকে মানে এলায়েন্স হিচাপে আমি একেলগে এই BTC অঞ্চলৰ 12টা চিটটো আমি দখল কৰিব খুজিছোঁ আৰু সেইটোৰ কাৰণে আমাৰ মাজত যাহাতে BPF জিকি নাযায় আৰু BPF জিকি যায় আগৰ নিচিনাকৈ লটং পটং কৰি নাথাকে যাহাতে ইয়াত। গতিকে সেইটোৰ কাৰণে আমাৰ মাজত মিলি লৈছে যে আমি 12খন চিট জিকিব লাগিব। যিটো BJPয়ে খেলিছে তাতে আমি একেলগে মিলি ফালে যাব লাগিব আৰু য'ত UPPL খেলিছে তাকো আমি যিকোনো প্ৰকাৰে জিকাই লৈ যাব লাগিব। গতিকে সেইটোৰ ক্ষেত্ৰত পানীৰিত BJPয়ে মানে প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে সিদ্ধান্তৰ মৰ্মে। গতিকে সেইটো লৈ অকণমান তেওঁলোকৰ মানে দুখ আছিলে আৰু দুখটো নিশ্চয়কৈ প্ৰকাশ পাবই আৰু সেইটো প্ৰকাশ কৰিলে এতিয়া আৰু সেইবোৰ নাই। কংগ্ৰেছৰ একাংশ নেতাকৰ্মীয়ে BJP UPPLৰ মিত্ৰজোঁট চৰকাৰক অসুৰৰ আখ্যা দিছে, অসুৰ বুলি কৈছে, কি ক'ব ছাৰ? নাই, এতিয়া ভদহে লাগে, কাক বা অসুৰ কৰে, কাক বা কিবা কৰে, সেইবিলাক কৰি থাকক যোনে যি পায়। আমাৰ মতলবটো হ'ল আমাৰ সেই ইলেকশ্যনখন সৰ্বসাধাৰণ ৰাইজৰ কাৰণে গুৰুত্বপূৰ্ণ, কাৰণ দেশখন যদি উন্নয়ন হ'ব লাগে এই নিৰ্বাচনটোত আমি মানে যোগ্য ব্যক্তি যোগ্য ৰাজনৈতিক দলক জয়যুক্ত কৰাব লাগিব, তেতিয়াহে এটা ভাল শক্তিশালী চৰকাৰ হ'ব। গতিকে আজি BJP দলে এটা তেনেকুৱা ধৰণৰ ৰাজনৈতিক দল নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষক উন্নয়ন কৰাৰ ক্ষেত্ৰত লাগি গৈছে সব দিশতে আৰু ইয়াৰ লগে লগে ভাৰতীয় নাগৰিকক ব্যক্তিগত জীৱনলৈকে যিবিলাক অভাৱ অভিযোগ আছে সেইবিলাককো যাহাতে মোকাবিলা কৰিব পাৰে, ব্যক্তিগত জীৱনলৈ উপকাৰ হোৱা আঁচনিবিলাক আজি লৈ ফালে কাম কৰি আছে। গতিকে ৰাইজক তেনেকুৱা চৰকাৰহে লাগে, ৰাস্তাৰ দলং হ'লে নহ'ব, ব্যক্তিগত জীৱনৰ উপকাৰ হ'ব লাগিব। আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত জীয়াই থকাৰ ৰাস্তাটো নিশ্চিত হ'ব লাগিব। খাব নোপোৱা মানুহ খাব পাব লাগিব, ঘৰ নথকা মানুহ ঘৰ থাকিব লাগিব, আৰ্থিকভাৱে উপায়হীন মানুহবিলাক পঢ়া শুনা কৰিবলৈ ফ্ৰীলি স্কুল হোষ্টেল থাকিব পাব লাগিব, যিটো আজি মোদীৰ ডাঙৰীয়াৰ নেতৃত্বত BJPৰ চৰকাৰে কৰি আছে। ছাত্ৰ ছাত্ৰীলৈকে বিভিন্ন সুযোগ সুবিধা, ফ্ৰী এডমিশ্যন, হোষ্টেলত সাহায্য, কিতাপ পত্ৰ ফ্ৰী, এইবিলাক আপোনালোকে চবে দেখি আছে। গতিকে তেনেকুৱা ধৰণৰ চৰকাৰ লাগে। কোনোবা ক'ৰবাত বহি কাক অচুৰ কৰিছে, কাক কি পাতিছে, সেইটো বিষয় কোনো গুৰুত্ব নাই। নাম্বাৰ 1টো খোৱা পানী ব্যৱস্থা। আমাৰ ভূটান ফুড হিলছ মানে সেইখিনি এৰিয়াত ভূটানৰ কাষৰ এৰিয়াত আমাৰ বৰিং কৰিবলৈ টান হয় বা তেনেকুৱা ধৰণৰ খোৱা পানী ব্যৱস্থা 10-15 কিলোমিটাৰলৈকে খৰালি দিনটোত পানী চাইকেলেদি আনিবলগীয়া হয়, কান্ধত আনিবলগীয়া হয়। তো ইয়াত আমি ডাঙৰ এটা মেগা প্ৰজেক্ট লৈ ফালে আমি পানীৰি সমষ্টি বুলি নহয়, এই পাহাৰ অঞ্চলৰ পাহাৰ এৰিয়া ভূটান পাহাৰ বৰ্ডাৰত গোটেইবিলাকক খোৱা পানী ব্যৱস্থাটো আমি এভেইলেবল কৰি দিব লাগে। তাৰ কাৰণে 1000 কোটি টকাৰ এটা প্ৰজেক্ট আমি ৰাজ্য চৰকাৰৰ তৰফৰ পৰাই হওক
কেন্দ্ৰ চৰকাৰ তৰফৰ পৰাই হওক যেনেকৈ আমাৰ নুমলীগড়ৰ পৰা আমাৰ বৰুণীলৈ তেল পাইপেদি গৈছে গতিকে আমাৰ ভৈৰৱকুণ্ডৰ পানী হওক বগামাটিৰ পানী হওক মানাসৰ পানী হওক শংকোচৰ পানী হওক তেনেকুৱা এটা ডাঙৰ পাইপেদি ট্ৰিটমেণ্ট কৰি ফালে মানুহৰ ঘৰে ঘৰে পানী পোৱাৰ ব্যৱস্থা আমি প্ৰজেক্ট ল'ব লাগিব গতিকে সেইটো হ'ল আমাৰ মানে পানীৰ সমস্যা দ্বিতীয়টো আমাৰ একদম ইকনমি জন গতিকে ইয়াত আমাৰ ফৰেষ্ট ৰেভিনিউ আছে আমাৰ টি গাৰ্ডেন আছে ব্যৱসায় তো বহুত মিনাৰেলছো ইয়াত আছে গতিকে সেইবিলাকৰ উপযুক্তভাৱে ব্যৱহাৰ কৰি লোকেল আমাৰ যিখিনি নিবনুৱা ল'ৰা ছোৱালী আছে সেইটোৰ মাধ্যমেদি জীয়াই থকাৰ ৰাস্তা আমি ইয়াতে ওলাব লাগিব আমাৰ টুৰিজম ছেক্টৰত বহুত ৰিচ হয় আমাৰ পানীৰী সমষ্টি গতিকে পানীৰী সমষ্টি টুৰিজম মানে দিশত আমি কেইবাটা তেনেকুৱা কাম কৰিব লাগিব চৰকাৰৰ সহায় লৈ ফালে য'ত আমাৰ ল'ৰা ছোৱালীয়ে সেই টুৰিজমৰ ছেক্টৰৰ দ্বাৰাই ইয়াত এমপ্লয়মেণ্ট হ'ব পাৰে আৰু তেনেকুৱা ধৰণৰ গতিকে ডাঙৰ কামটো নাই ডাঙৰ কামটো সেইটোৱেই আছে আজিৰ দিনটোত যে আমাৰ ভৱিষ্যত প্ৰজন্মক বাহিৰত বাংগালোৰ টাংগালোৰ নোযোৱাকৈ কেনেকৈ আমি নিজৰ ঘৰত মা দেউতাৰ লগত থাকি ইয়াতে ধুনীয়াকৈ জীৱন যাপন কৰাৰ কাৰণে এটা সংস্থাপন কৰ্মসংস্থাপন আমি দিব পাৰোঁ আৰু আৰ্থিক উপাৰ্জনৰ ব্যৱস্থা কৰি দিব পাৰোঁ ৰাইজক মই ধন্যবাদ দিছোঁ মই ইয়াত অহাৰ লগে লগে চবে মোক আঁকোৱালি লৈছে আমাৰ পাৰ্টি বা অন্যান্য যিখিনি আছে আৰু মই নিজেও ভাল লাগিছে 14 বছৰ মই ৰাজনীতি কৰিলেও ৰাজ্যসভাৰ MP হিচাপে এনে ঘূৰি থকাৰ বাদে পাৰ্লিয়ামেণ্টৰ ভাষণ দিয়াৰ বাদে মোৰ একো ভূমিকা নাছিলে ৰাইজৰ লগত থকাৰো সুবিধা নাছিলে এতিয়া মই বিধায়ক হোৱাৰ পিছত ইয়াত ৰাইজৰ লগত থাকি ৰাইজৰ সমস্যাৰ লগত দৈনন্দিন জড়িত হয় এই অঞ্চলৰ নিজৰ সমস্যা সমাধান কৰি ল'ব পাৰিম পানীৰ বেলেগ ঠাই নহয় মোৰ জন্মস্থানৰ লগত লাগা মই নাওকাটাৰ মানুহ হয় গতিকে নাওকাটাৰ মানুহৰ পানীৰ সমষ্টিৰ লগত সামাজিকভাৱে ধুনীয়া সম্পৰ্ক আগৰ দিনত পানীৰ মানুহে আমাৰ নাওকাটাতে গাড়ী উঠিবলৈ গৈছিল নাওকাটা বজাৰতে গৈছিল নাওকাটাৰ মানুহ ডিমাকুচি বজাৰ আহিছিলে ভেৰগাঁও বজাৰ আহিছিলে খেলা ধূলা একেলগে কৰিছিলে কিতাপ পঢ়া প্ৰায় আমাৰ পানীৰ সমষ্টিৰ মানুহ আগত নাওকাটাত গৈ ফালে মানে কি কয় পঢ়া শুনা কৰিছিলে গড়েশ্বৰ গৈ ফালে মহৰীপাৰা গৈ ফালে আমাৰ ভলাজাৰ গৈ ফালে পঢ়া শুনা কৰিছিল ভলাজাৰ ফালৰ মানুহ ডিমাকুচি আহি ফালে পঢ়া শুনা কৰিছিলে গতিকে সামাজিকভাৱে এই জাগাটো মোৰ নিজৰ গাঁৱৰ নিচিনা মোৰ নিজৰ জাগাৰ নিচিনা গতিকে ইমান ৰাজনীতিত 20 বছৰ হ'লোঁ MP মই 3বাৰ 4বাৰলৈ হ'লোঁ যদি নিজৰ জাগাখনৰ যদি কাম কৰাৰ এটা সুবিধাই নাপায় এই ৰাজনীতিকভাৱে মই আজি সক্ৰিয়ভাৱে দিল্লীলৈকে গৈ পাই বিভিন্ন লগত মানে বিভিন্ন লিডাৰৰ লগত উঠা বহা কৰি কি মূল্যটো আছে গতিকে এতিয়া মই নিজকে সৌভাগ্য মানিছোঁ এইবাৰ লাষ্ট সময়ত মই এটা ৰাইজৰ লগত থাকি নিজৰ অঞ্চলৰ কাৰণে কাম কৰাৰ এটা সুযোগ পাইছোঁ সেইটোৰ দ্বাৰা আমাৰ লোকেলৰ সমস্যাখিনি যিকোনো প্ৰকাৰে আমাৰ বিজেপি চৰকাৰ অহাৰ পিছত আমি সম্পূৰ্ণ সমাধান কৰি লওঁ লাষ্ট এটা প্ৰশ্ন আপোনাৰ যেহেতু ইয়াত মানে উত্তৰাঞ্চল যিখিনি উত্তৰাঞ্চল তাত মানে হাতী আৰু মানুহৰ সংখ্যাত এটা বিৰাট ডাঙৰ সমস্যা জ্বলন্ত সমস্যা আছে এই সম্পৰ্কত আপুনি কি না এই ক্ষেত্ৰত আমি ব্যৱস্থা ল'ম হাতী যাহাতে খাদ্যৰ অভাৱ হ'ব নোৱাৰে আমাৰ বৰ্ণালী যিটো ৱাইল্ড লাইফ আছে তাত আমাৰ জীৱ জন্তুবিলাকে খাব পৰা যিখিনি গছ গছনি আছে মানে যিখিনি তেওঁলোকৰ কাৰণে মানে দৰকাৰ মানে খাদ্য আছে এই খাদ্যবিলাক আমি এভেইলেবল কৰাৰ কাৰণে ব্যৱস্থা ল'ম আৰু এটা আমি সংস্কৃতি কৰিম যদি মানুহে বৰ্ণালী ৱাইল্ড লাইফ যায় গছৰ মানে কি কয় কলৰ মূৰা এটা লৈ যায় তাত দান দি আহিব লাগে যাতে সেই কল গছ জপা হৈ পালে তেওঁলোকৰ খাদ্য হয় আৰু তাতে যিবিলাকে সেইটো দিব তেওঁলোকে আশীৰ্বাদ পাব গণেশ বাবাৰ এনেকুৱা ধৰণৰ আমি কালচাৰ ডেভেলপ কৰোঁ যে যোনেই যাওক তেওঁলোকৰ কাৰণে খাদ্যৰ কিবা এটা ব্যৱস্থা কৰি আহক আৰু চৰকাৰী বহুত আঁচনি আছে ফৰেষ্টৰ নতুনকৈ ফৰেষ্টেশ্যন কৰিব লাগে সেইবিলাক ৰূপায়িত হোৱা নাই কোনেও ইমপ্লিমেণ্ট কৰা নাই সেইটো আমি এতিয়া সঠিকভাৱে কৰিম গতিকে তেতিয়াই খাব যদি অভাৱ নাই হাতীয়ে কাকো অত্যাচাৰ নহয় নিজে আহিব নিজে গুচি যাব খাব নাপালেতো খং উঠিবই গতিকে সেইকাৰণে হাতী আমি কেনেকৈ তেওঁলোকৰ কাৰণে থকাৰ সুবিধাজনক ব্যৱস্থা কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ আমি বিশেষ আঁচনি লৈ ফালে এই সংঘাতটো আমি নাইকিয়া কৰিম